ভগৱান বুদ্ধ কয়, যিটো তুমি ভাবা সেইটোৱে তুমি হৈ যোৱা। বুদ্ধৰ এই কথাষাৰ আমি কিমান বাৰ যে শুনি আহিছ, কিন্তু কেতিয়াও বুজিব চেষ্টা কৰা নাই। যদি এই কথাষাৰ বুজি পালোহেঁতেন, তেনেহ'লে আৰু একো বুজিবলৈ প্ৰয়োজন নহ'লহেঁতেন। বিশ্বাস কৰক, জীৱন এনেকুৱা হ'ব যেনেকুৱা আমি ভাবোঁ। কেৱল বুদ্ধৰ এই কথাষাৰ বুজি পোৱাৰ চেষ্টা কৰক। আপোনাৰ ভাৱধাৰা আপোনাৰ জীৱনটো নিৰ্মাণ কৰিব। কাইলৈ আপোনাৰ জীৱন কেনেকুৱা হ'ব, আজি আপোনাৰ ভাৱধাৰাই ৰচিত কৰিব। চাওকচোন কিমান সহজ। আমি আমাৰ ভাৱধাৰা সলনি কৰি আমি আমাৰ ভৱিষ্যত সলনি কৰিব পাৰোঁ। অসিত মুনিৰ ভৱিষ্যবাণীৰ কাৰণে সিদ্ধাৰ্থৰ পিতৃয়ে সিদ্ধাৰ্থৰ পৰা বহুতো কথা লুকুৱাইছিল। এনেকুৱা যে মৃত্যুৰ দৰে যে কিবা বস্তু আছে, সেই কথাষাৰো সিদ্ধাৰ্থৰ পৰা লুকুৱাইছিল। সিদ্ধাৰ্থক সকলো ধৰণৰ সুখ সুবিধা দিছিল, কিন্তু সময় পাৰ হৈ গ'ল আৰু সিদ্ধাৰ্থক সত্যৰ সন্মুখীন হ'বলগীয়া হ'ল। সত্যৰ সন্মুখীন হোৱাৰ পিছত সিদ্ধাৰ্থৰ সুন্দৰ জীৱন নৰকলৈ সলনি হ'ল। তেওঁৰ মনলৈ প্ৰশ্নৰ বাৰ আহি পৰে। এনেকুৱা প্ৰশ্নৰ বাৰ আহিব ধৰিলে তাৰ উত্তৰ না সিদ্ধাৰ্থৰ লগত আছিল না আন কাৰোবাৰ লগত আছিল। তাৰপিছত 29 বছৰ বয়সত তেওঁ সকলো ত্যাগ কৰে, সেই সত্যক বিচাৰি পাবলৈ, যিটোৱে তেওঁৰ সকলো দুখৰ নিবাৰণ কৰিব পাৰিব। 6 পৰা 7 বছৰ তেওঁ ইফালে সিফালে অনাই বনাই ঘূৰি ফুৰে। বিভিন্ন ধৰণৰ গুৰুৰ ওচৰত যায়, যোনে যেনেকৈ কয় তেনেকৈ কৰে। তথাপি একো প্ৰভাৱ নপৰে। দুখ যেনেকুৱা আৰু তেনেকুৱাই আছিল। তাৰপিছত তেওঁ থিৰাং কৰিলে যে এতিয়া লাগিলে যিয়ে নহওক, লাগিলে প্ৰাণ ত্যাগ দিম সেই পৰম সত্যক পাবলৈ। তেওঁ সকলো ত্যাগ কৰে আৰু এনেকুৱা কিবা পায় যাৰ বাবে আজিও তেওঁ আমাৰ অন্তৰত জীয়াই আছে। তেওঁ আমাক কয়, যিটো তুমি ভাবা সেইটোৱে তুমি হৈ যোৱা। কিন্তু কি এনেকুৱা কাৰণ আছে আমি সেইটো নাভাবোঁ যিটো আমি হ'ব বিচাৰোঁ? কাৰণটো বহুত পৰিষ্কাৰ। সিদ্ধাৰ্থৰ জীৱনৰ পৰাতো বহুতো কথা লুকুৱাইছিল, কিন্তু আমাৰ সন্মুখতো সকলো বস্তু স্পষ্ট হৈ আছে। যেতিয়া সিদ্ধাৰ্থ দেখা পায় যে তেওঁৰ পৰা এইবোৰ লুকাই ৰখা হৈছিল, তথাপি তেওঁ সেই সত্যতাক দেখি লয়। কিন্তু তথাপি আমি জানি বুজি সত্যতাক দেখিব নিবিচাৰোঁ। আমি আমাৰ জীৱনটোক তেতিয়াই সলনি কৰিব বিচাৰোঁ যেতিয়া আমাৰ জীৱনত কিবা দুখ আহে। কিন্তু আমি এইটো বুজি নাপাওঁ যে যিটো সুখৰ বাবে সত্যতাক দেখিও নেদেখাৰ ভাও ধৰোঁ, যিটো সুখ কেতিয়া দুখলৈ পৰিৱৰ্তন হ'ব আমি একো গমেই নাপাওঁ। বুদ্ধ কয়, সদায় মধ্যত স্থিত থাকা, য'ত না দুখে তোমাক কষ্ট দিব না সুখে তোমাৰ ভৰি মাটিৰ পৰা আঁতৰাই ৰাখিব। আশা কৰোঁ বুদ্ধ কোৱা এই কথাষাৰ ধ্যানেৰে বুজিবলৈ চেষ্টা কৰক। কাৰণ এইটো লাইন মাত্ৰ কেইটামান শব্দৰে বনোৱা নাই। এই লাইন এক ধৰণৰ অমূল্য ধন পোৱাৰ দৰে। যদি আমি এই লাইনটোক বুজি পাওঁ, তেনেহ'লে আমাৰ জীৱনটো তেনেকুৱা বনাব পাৰোঁ যেনেকুৱা আমি বিচাৰোঁ। সদায়তো আমি এইটো ভাবি থাকোঁ যে কালি মোৰ জীৱন আজিতকৈ বহুত সুন্দৰ হ'ব, কিন্তু আমি এইটো বুজি নাপাওঁ যে আজিয়ে আমাৰ কালিৰ নিৰ্মাণ কৰে। মই ভগৱান বুদ্ধ কোৱা সেই সৰু লাইনটোক আকৌ এবাৰ ক'ব বিচাৰোঁ যে যিটো তুমি ভাবা সেইটোৱে তুমি হৈ যোৱা। এইটো কেৱল এক লাইন নহয়, এইটো জীৱন জীয়াৰ এক সূত্ৰ। যদি আপোনালোকে এনেধৰণৰ মটিভেশ্যনেল কাহিনী শুনিব বিচাৰে, তেতিয়াহ'লে এইটো চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলত এনেধৰণৰ মটিভেশ্যনেল কাহিনী সদায় আপলোড হৈ থাকিব। আপোনাৰ মূল্যৱান সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।